হাই এভৰিৱান, যোৱা 24 মে তাৰিখে আমাৰ ডাঙৰ মামাৰ ছোৱালীজনীৰ আছিল অন্নপ্ৰসন আৰু তাইৰ এই বিশেষ দিনটো মই স্মৃতি হিচাপে ৰাখিবলৈ ইয়াতে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইজনী হৈছে আমাৰ টিকলিজনী আৰু এয়া তাইৰ অন্নপ্ৰসনৰ বাবে প্ৰথমতে গাঁৱৰ মানুহখিনিয়ে পুথিপাঠ কৰি আছে, তাৰপিছতে নিয়মসমূহ কৰা হ'ব। আৰু এইপিনে মাক দেউতাকে প্ৰথমতে নিয়মখিনি কৰোৱালে আৰু এয়া প্ৰথমতে বাৰু কিতাপ আৰু কলমেই চুলে বাৰু, পঢ়াৰ প্ৰতি আগ্ৰহী হ'ব যেন লাগিছে। আৰু তাৰপিছতে এয়া অন্নপ্ৰসনৰ নিয়মসমূহ কৰোৱালে, প্ৰথমতে মাক দেউতাকে খোৱালে, তাৰপিছত এয়া মায়ে খোৱালে, মই খোৱালোঁ আৰু এনেকৈ এজন এজনকৈ ঘৰৰ মানুহে সকলোৱে খোৱালে। সকলোকে ভিডিঅ'ত দেখুৱাই থকা নাই বাৰু। আৰু ৰাতিপুৱাৰ পৰাই যিহেতু সেইদিনাখন বহুত বৰষুণ দি আছিল, সেইকাৰণে বাহিৰৰ নিয়মসমূহ ভিতৰতে কৰোৱা হৈছে আৰু যাৰ কাৰণে অলপ ঠেকাঠেকিয়ে হৈছে বাৰু, কাৰণ ঘৰৰ মানুহ সকলোৱে নিয়মখিনি চাব বিচাৰে। আৰু এইপিনে নিয়মখিনি শেষ হোৱাৰ পিছত সকলোকে চাহ দিয়া হ'ল আৰু চাহৰ পিছতে এয়া সকলোকে প্ৰসাদো দিয়া হ'ল বাৰু। আৰু বাহিৰত এয়া দুই এজন মানুহ অহা ষ্টাৰ্ট হৈছে আৰু, যিহেতু একদম বৰষুণ দিয়াৰ কাৰণে কামসমূহ অলপ পিছুৱাই গৈছিল আৰু মানুহ প্ৰায় আহি ভৰ্তি হৈছে আৰু চোতালখনত। আৰু এয়া ময়ো কথা পাতি আছোঁ চোতালত, মানুহ অহা চাইও আছোঁ বাৰু। আৰু এইপিনে ভাতৰো যোগাৰ হৈ আছে, প্ৰায় শেষ হৈছেহিয়ে আৰু আজি আইটেমত আছিল ভাত, চব্জি, দালি, মাছ, তাৰপিছত মাছ নোখোৱাৰ পনীৰ, সৰু আলু ভাজি, তাৰপিছত মুড়ি ঘণ্টা, তাৰপিছত আচাৰ, নেমু, এনেকৈ আৰু আমাৰ ৰান্ধনী খুৰাকেইজনকো আপোনালোকক অলপ অলপ দেখুৱাই দিলোঁ। আমাৰ মাহী কাম কৰা নাই আজি, মই বহুত কৈছোঁ কলটো বা বান্ধি একো কাম কৰাই নাই, এতিয়া আহিছে। এই মানুহ মোক চালে হ'ব, কাম কৰিছে নাই। আমাক কাম কৰিব দি চলিলে বহি আছে, চলিলে বহি আছে, কাম চাম কৰা নাই। আৰু দুপৰীয়াৰ প্ৰায় 3টামান বজাৰ পিছত মানুহৰ বহুত হেঁচ হৈছিল। সেইখিনি টাইমতে যিহেতু ভাত খোৱাৰ টাইম, সেয়েহে একদম সকলো সেইখিনি টাইমতে আহিছে আৰু একদম হুৰা হুৰে একদম সকলো বিলনি কৰিণিত ব্যস্ত হৈ গৈছে আৰু প্ৰথম টিপতে বহুতখিনি বহি লৈছে। আৰু ময়ো প্ৰায় যিহেতু দিনটো একো খোৱা নাছিলোঁ, একদম 30 মানতে বহি লৈছোঁ আৰু এই মাহঁতৰ লগত ময়ো ভাত খালোঁহি। আৰু সেইদিনা ৰাতিপুৱা ইমান বৰষুণ দিছিল, কিন্তু পিছবেলালৈ এনেকুৱা গৰম দিছে, একদম ভাতকেইটা খাই অৱস্থা বেয়া হৈ গৈছে। সৰু জেঠাইকে লাষ্টত ভাত খাইছে। আৰু সৰু জেঠাইক দেখালোঁ, য়েলো পিন্ধাজনী ডাঙৰ জেঠাইক আৰু ইজনী 3 নম্বৰ জেঠাইক আৰু আমাৰ মা 2 নম্বৰ জেঠাইক। আৰু এই দুজনী হৈছে আমাৰ আইতা দুগৰাকী, দুই বিয়নী একেলগে ভাত খাইছে। আৰু এই আমাৰ এইজনী আইতাই ভাত খাই থাকোঁতে সৰু মামাই আহি আৰু তাক ভাত খুৱাই দিব লগা হ'ল। আজিকালি মানুহৰ যিহেতু কাৰো কেতিয়া কি হয় কোনো ভৰসা নাই। আমাৰ ঘৰতো এনেকুৱা এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল, একদম কি ক'ম আপোনালোকক, এইবিলাক কথা বাৰু নজনাওঁ। আৰু সেইকাৰণে পৰিয়ালৰ মানুহৰ সকলো স্মৃতিবোৰ আজিকালি ৰাখি থ'ব বিচাৰোঁ, যিহেতু পাছত কাৰ কি হৈ যায় কোনো নাজানে। বাকী আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকে আমাৰ ভণ্টিজনীক আশীৰ্বাদ কৰিব দেই, তাই যাতে অনাগত জীৱনত ভাল হয়।